নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল টেক আছাম টেনলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে আৰু যদি আপোনালোকে ইউটিউব চেনেলটো এতিয়ালৈকে ভেৰিফাই কৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। কাৰণ ইউটিউব চেনেলটো যেতিয়ালৈকে ভেৰিফাই নকৰিব, তেতিয়ালৈকে আপোনালোকে আপলোড দিয়া ভিডিঅ'ত কাষ্টম থাম্বনেইল লগাব নোৱাৰিব। গতিকে ইউটিউব চেনেলটো ভেৰিফাই কৰা বিশেষ প্ৰয়োজন। আৰু আপোনালোকে যদি এতিয়ালৈকে ইউটিউব চেনেল খোলা নাই আৰু যদি খুলিব বিচাৰে, তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ। ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু ভিডিঅ'টো যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ব'লক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। মই মোৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। আৰু আপোনালোকে চাৰ্চ বাৰত লিখিব ইউটিউব লিখি চাৰ্চ কৰি দিব। যিটো ওপৰত আপোনালোকৰ youtube.com আহিছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইউটিউবটো এনেকৈ খোল খাই যাব। এতিয়া চিম্পলি আপুনি কি কৰিব, ওপৰত যিটো থ্ৰী ডট আছে, এটা থ্ৰী ডট, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট ইয়াতে আপুনি ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ মোবাইলটো ডেস্কটপ ছাইট হৈ পৰিছে, কম্পিউটাৰ নিচিনা আপোনালোকৰ হৈ পৰিছে। এতিয়া চিম্পলি আপোনালোকে কি কৰিব, আপোনালোকৰ চেনেলৰ যিটো লগো আছে ওপৰত আপোনালোকৰ চেনেলৰ লগো, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়ৰ চেনেলত ওপৰত যিটো অপশ্যন আছে ইয়ৰ চেনেল, তাতে আপোনালোকে ক্লিক কৰিব। এতিয়া চাওক, দুটা অপশ্যন আহিছে। এটা আহিছে কাষ্টমাইজ চেনেল আৰু এটা আহিছে মেনেজ ভিডিঅ'। আপোনালোকে কাষ্টমাইজ চেনেলত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত বেলেগ এটা পেজ আপোনালোকৰ সন্মুখত অ'পেন হৈ যাব। এনেকুৱা এটা পেজ অ'পেন হৈ গৈছে আপোনালোকৰ সন্মুখত। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, মই অলপ জুম কৰি দি আছোঁ। তলত লেফ্ট ছাইডত আপোনালোকৰ এটা ছেটিংছৰ আইকন আছে, আপোনালোকে চাই ল'ব পাৰে। এটা ছেটিংছৰ আইকন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চেনেলত ক্লিক কৰক। জেনেৰেল 2 নম্বৰতে আপোনাৰ চেনেল আছে, চেনেলত ক্লিক কৰক। ক্লিক কৰাৰ পিছত তিনিটা অপশ্যন দিছে, বেছিক ইনফো, এডভান্স ছেটিংছ আৰু ফিউচাৰ এলিজিবিলিটি। এটা ফিউচাৰ এলিজিবিলিটিত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত এতিয়া চাওক, আপোনালোকৰ দুটা অপশ্যন আহিছে। দুইটা অপশ্যন যদি আপোনালোকৰ গ্ৰীণ হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ অলৰেডি চেনেলটো ভেৰিফাই কৰা আছে। এতিয়া মোৰ এটা ওপৰতো এনেবল গ্ৰীণ আৰু তলৰটো ব্লেক হৈ আছে। গতিকে মোৰ এতিয়ালৈকে ইউটিউব চেনেলটো ভেৰিফাই হোৱা নাই। গতিকে ভেৰিফাই কৰিবৰ কাৰণে আপোনালোকে চিম্পলি যিটো এটা ছাইডত এটা এৰৰ আছে, এইটো কোণাত, সেইটোত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ভেৰিফাই ফোন নাম্বাৰ, ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত বেলেগ এটা পেজ অ'পেন হৈ যাব। অলপ ৱেইট কৰিব। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, আপোনালোকে OTPটো কিহত ল'ব বিচাৰিছে, আপোনালোকে কল হিচাপ ফোন কৰি পেলাই আপোনালোকক OTP ল'ব বিচাৰিছে, নে আপোনালোকে মেছেজত OTP ল'ব বিচাৰিছে। তো মই মেছেজত OTP ল'ব বিচাৰিছোঁ। গতিকে টেক্সট মেছেজত ওপৰটোত ক্লিক কৰা আছে। তো আপোনালোকে কাউণ্ট্ৰি চিলেক্ট ইণ্ডিয়াত হৈয়ে আছে। আপোনালোকে মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব। মোবাইল নাম্বাৰটো মই মোৰ মোবাইল নাম্বাৰটো বহাই আছোঁ। ইয়াৰ পিছতে আপোনালোকে গেট কোড যিটো আছে তাতে ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ মোবাইলত এটা
OTP যাব OTPটো আপোনালোকে ইয়াতে বহাব লাগিব ইয়াতে OTPটো আপোনালোকে বহাব লাগিব মই OTPটো বহাই আছো সিম্পলি সাবমিটত আপোনালোকে ক্লিক কৰি দিব এতিয়া চাওক আপোনালোকৰ ইয়াতে ফোন নাম্বাৰ ভেৰিফাইড কংগ্ৰেচুলেশ্যন ইয়োৰ ফোন নাম্বাৰ ইজ নাও ভেৰিফাইড এনেকৈ আপোনালোকৰ আহি যাব তো বন্ধুসকল এনেকৈ আপোনালোকৰ ইউটিউব চেনেলটো আপোনালোকে ভেৰিফাই কৰিব পাৰিব